নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰেখা ব্লগ চেনেলটিৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আজি ভিডিঅ'টো চাই ভাল পাব। আৰু আজি মই এঠাইত যাব ওলাইছোঁ। আজি যাম মিষ্টাৰৰ ডাঙৰ দাদাকৰ ঘৰত আৰু আমাক ভাত খাব মাতিছে, সেয়েহে যাব ওলাইছোঁ। দেখিছে নহয় আপোনালোকে কিমান ধুনীয়া পৰিৱেশ, সেউজীয়াৰ মাজে মাজে এনেকৈ গৈ আছোঁ। বেছি দূৰ নহয় বাৰু আমাৰ ঘৰৰ পৰা, ওচৰতে হয়, তথাপি ভাল লাগিল সেউজীয়া পৰিৱেশৰ মাজে মাজে গৈ আছোঁ। তো ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনে পালে। তো আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। আৰু আমি আহি পালোঁ আৰু এয়া খাই আছোঁ চাহ। একেলগতে কথা পাতি পাতি এনেকৈ চাহ খাই আছোঁ। আমাৰ বাইদেউৰ ঘৰত আহিছোঁ। আমাৰ বাইদেউক দেখাম এতিয়া। আমাৰ বাইদেউ এয়া, আমাৰ বাইদেউ মোৰ জাটো এয়া, মোৰ জাটো কাম কৰি আছে। দেখালোঁ অলপ ভিডিঅ'। আজি খানা আমাৰ বাইদেউ ইমান টেষ্টি কৰি বনাইছে, হাঁহ মাংস বহুত টেষ্টি হৈছে। আমাৰ বাইদেউৰ ঘৰ ৰুম এইটো। আৰু ইফালে আছে আমাৰ মিষ্টাৰে বহি আছে। হাইদি আমাৰ মিষ্টাৰে কিবা মোবাইলত কিবা চাই আছে। অফিচৰ কিবা কাম কৰি আছে বোলে, নাজানো। আৰু এইফালে আমাৰ মাইনা, এইটো আমাৰ মাইনা। মা হাইদি হাই, হাইদি হাই, হাইদি কম। কি খাই আছা তুমি? কি খাই আছা? ললিপপ। আমি যাব ওলাইছোঁ, বাই। আমি যাব ওলাইছোঁ এতিয়া ঘৰত। এইয়া ৰাতিয়ে হ'ল, তো এতিয়া ঘৰত যাই আছোঁ। মাইনা আৰু মই নমা, আমি আজি ক'ত আহিছিলোঁ? বৰমা ঘৰত আহিছিলোঁ ন। আৰু এতিয়া আমি ঘৰত যাই আছোঁ। আৰু কেইকপিমান আজি মিষ্টাৰৰ লগত ফটো উঠিলোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। যিসকল বন্ধু বান্ধৱীয়ে মোৰ মিষ্টাৰক দেখা নাই, আজি ফটোৰ যোগেদি আপোনালোকক দেখালোঁ। আৰু মিষ্টাৰ তেনেকৈ ভিডিঅ'ত নোলায়, ইমান এটা ভাল নাপায়। আৰু ফটো কেইকপি কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাবচোন। আৰু এতিয়া আহি পালোঁ বকো বজাৰত কিছুমান মোৰ বস্তু ল'বলগীয়া আছে, তাকে বিচাৰি আছোঁ। এনেকৈ কেকৰ বস্তুখিনি পোৱা নাছিলোঁ। আৰু এতিয়া হৈছে ৰাতিৰ টাইম, ৰাতি 10টামান বজাত মিষ্টাৰে মাছ মাৰিব গৈছিলে। চাওকচোন কিমান ধুনীয়া মাছ পাইছে। আমাৰ ফালে বৰষুণ দিলে মাছ বহুত হয়, মানে দিনত হ'লে মই মাৰোঁ, ৰাতিৰ কাৰণে মিষ্টাৰে গৈছিল। আৰু এইখিনি মাছ পালে, চাওকচোন কিমান ধুনীয়া মাছ। তো আজি ভিডিঅ'টো এইখিনিয়ে। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। যদি ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে আজিলৈ আহিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই বাই।